এভৰিৱান নমস্কাৰ মই ৰিমাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জুৰণৰ কিছু মুহূৰ্ত দেখিবলৈ পাব তো ভিডিঅ'টো স্কিপ নকৰাকে চাব আমাৰ বহুত জমনি হৈ গ'ল মানে কেক কটা চুৰিখন আমি বিচাৰিয়ে নাপালোঁ সেইকাৰণে সবজি কটা চুৰিখনকে লৈ আহি কেক কাটিব লগা হৈ গ'ল সকলোৱে সঁচাকৈ বহুত জমনি পালোঁ এইখিনি আমাৰ দক্ষিণ কামৰূপৰ এটা নিয়ম আছে সেইটো হৈছে দৰা বৰা হয়তো ঠাই বিশেষে ইয়াৰ নাম বেলেগ বেলেগ কিন্তু দক্ষিণ কামৰূপত আমি ইয়াক দৰা বৰা বুলি কওঁ মানে জোৰোণৰ দিনা কইনা ঘৰৰ মানুহে দৰা ঘৰত গৈ দৰাক মানে কিবা বস্তু দিয়ে আৰু কিবা নীতি নিয়ম কৰে আৰু তো যিহেতু ভিনদেউৰ ঘৰ পাঠশালাত হয় তো মিৰ্জাৰ পৰা পাঠশালা বহুত দূৰ হৈ যায় আৰু ৰাতি ট্ৰেভেল কৰাটো ছেফ নহয় সেইকাৰণে জোৰোণৰ দিনাখনেই কইনা ঘৰতে মানে দৰাক সেই নীতি নিয়মখিনি কৰা হ'ল
সকলোখিনি নীতি নিয়ম হৈ যোৱাৰ পাছত এয়া দৰা কইনাৰ ফটোশ্বুট ষ্টাৰ্ট হৈছে আৰু ফটোগ্ৰাফাৰে মানে প'জ শিকাই দি আছে আৰু কেনেকৈ ফটো উঠিব লাগে আৰু আমিবোৰে চাই আছোঁ। এয়া দৰা ঘৰ যোৱাৰ আগে আগে মানে অকণমান এনেকৈ ফূৰ্তি কৰা হ'ল। দৰা ঘৰৰ কইনা ঘৰৰ সকলোৱে মিলি আমি এনেকৈ অকণমান ডান্স কৰিলোঁ, ফূৰ্তি কৰিলোঁ। জোৰণৰ কেইখনমান ফটো। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব আৰু যদি আপুনি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব, তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। আৰু ভিডিঅ'বোৰ দিওঁতে অকণমান পলম হৈ আছে তো বেয়া নাপাব, যিহেতু বিয়াৰ কথা এনেকৈ এডিট কৰিবলৈ সময় পোৱা নাই, চ' বেয়া নাপাব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।